কাৰ বন্ধুসকল সকলোকে টিয়ক মনোৰঞ্জন ব্লগ চেনেলৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু গা পূৰা বেয়া হৈ আছে, কাহ চৰ্দি জ্বৰ পূৰা হৈ আছে আৰু সেইবাবে ভিডিঅ' এইকেইদিন দিব পৰা নাই। আৰু আজি এটা বিশেষ কাৰণতহে ভিডিঅ' বনালোঁ। আজি যিহেতু মোৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, সেইবাবে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাই যাব অকণো স্কিপ নকৰাকৈ। আৰু যিসকলে মোৰ চেনেল নতুনকৈ ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিজন ইউটিউবাৰে এটা সপোন মানে এটা আশা থাকে যে চেনেলত 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু 4000 ঘণ্টা ৱাচ টাইম হ'ব। মোৰ যিহেতু 4000 ৱাচ টাইম কমপ্লিট হোৱা নাই আৰু অলপ বাকী আছে, আৰু 1000 ছাবস্ক্ৰাইবাৰ আজি কমপ্লিট হৈ গ'ল। আৰু মোৰ অলপমান কষ্ট আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত এয়া সম্ভৱ হৈছে। আপোনালোকে আগলৈও এনেদৰে মৰম ভাল পোৱা দি যাব। আপোনালোককো ভাল ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। 1K যিদিনা হ'ব মই এটা স্পেচিয়েল ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াই দিম, কিন্তু গা বহুত বেয়া সেইবাবে নোৱাৰিলোঁ। তাৰ বাবে বেয়া নাপাব আপোনালোকে। বেলেগ এদিন নিশ্চয় ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে এটা বেলেগ জেগাত লৈ যাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ 360 নাইবা 480 কৰি চাব, কোৱালিটিটো অলপ বঢ়াই চাব মানে। আৰু মোৰ সকলো অনুৰাগীলৈ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন ভিডিঅ'ৰ লগত। চিলড্ৰেন টাটা, বাই বাই।